এভৰিৱান গুড মৰ্নিং মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই মিনি লকডাউনত আমি কেনেকৈনো দিনটো অতিবাহিত কৰোঁ তাকে লৈ এটা সৰু ভিডিঅ' আপোনালোকৰ লগত আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমাৰ এখন সৰু শাকনি বাৰী আছে, তাকে চাবলৈ আহিছোঁ। এতিয়া এয়া চব মায়ে কৰিছে দেই। মায়ে যোগাৰ কৰিছে, কি কৰিছে চাওঁ। মায়ে আটা মুঠি থৈ দিছে, এতিয়া মই চাহ কৰিব লাগে। বৰষুণ দিছে, বহুত ভালেই হৈছে দেই। ইমান গৰম দিছিলে। এতিয়া বাৰু আমাৰ মাৰ লগত বজাৰৰ পৰা বজাৰত গ'লো ঠিকেই, কিন্তু ইমানেই বৰষুণ দিলে গোটেই মা আৰু মই কিবাকৈ ঘৰ আহি পালো। ফ্ৰেছ হৈ লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। বাই ভাত বনাব গৈছে। বা ভাত হোৱা সময়লৈকে মই বেলেগ এটা কাম কৰিবলৈ ওলাইছোঁ। মাৰ পৰাই শিকিছোঁ মই অলপকৈ। আমি চাওঁ মোৰ হয়নে নহয়। আপোনালোকেও চাগে কৰিবলৈ জানে দহি বতাটো চাদৰৰ। তাকে মই কৰোঁ। 2-3খনটো কৰিলোঁ বৰ্তমানলৈকে। এতিয়া আৰু এখন কৰিছোঁ। এটা ছাইড হৈ গৈছে, আন এটা ছাইড আছে, সেইটো এতিয়া কৰিবলৈ ওলাইছোঁ। অলপমান জিৰণি ল'লোঁ, মানে টোপনি আহিলোঁ। উঠি দেখিলোঁ যে বাই ঘুগনি বনাইছে। বৰষুণ দি আছে, ঠাণ্ডাৰ বতৰ, ভাল লাগে গৰম গৰম বস্তু খাবলৈ পালে। তাই ঘুগনি, পকৰি তেনেকৈ বনাই থাকে কিছুমান বস্তু, কিন্তু আজি ঘুগনি বনাইছে। বহুত খাবলৈ মন গৈ আছিলে, কিন্তু বনাবৰ এলাহ কাৰণে খোৱা নাছিলোঁ। কিন্তু তাই বনালে। আহক আমি চাওঁগৈ তাইক কেনেকৈনো বনাইছে। নাই মানে হ'লনে নাই বনোৱা। সোনকালে খাব পালে আমাৰো ভাল দিয়কচোন। আহক যাওঁ চাওঁ। মই একো কৰা নাই, তাই মোক গম পাব লাগিলে ভিডিঅ' কৰা বুলি ঠিকছে গালি পাৰিব। আহক চাওঁ আমি। গৰম গৰম ঘুগনি আমি খাওঁ। এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি কৰোঁ, বেছি দীঘল নকৰোঁ। ধন্যবাদ।